জুন ৰাভা দিৱস বিভিন্ন আমি কাৰ্যসূচী লোৱা হৈছে যে প্ৰথমে কাৰ্যসূচী লোৱা হৈছে চিৰাং জিলা ৰাভা ছাত্ৰ সন্থাৰ পতাকা উত্তোলন দ্বিতীয় কাৰ্যসূচী লোৱা হৈছে শ্বহীদ তৰ্পণ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস মাল্যাৰ্পণ কৰোৱা আৰু লগতে 3 নম্বৰ কাৰ্যসূচী লোৱা হৈছে বৃক্ষৰোপণ আমাৰ মুকলি সভা আছে তো ৰাভা জনগোষ্ঠীসকলে আদিম যুগৰে পৰাই পূৰ্বপুৰুষৰ পৰাই আমি ৰাভা জনগোষ্ঠী হিচাপত বসবাস কৰি আছোঁ যে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত চৰকাৰে বুজাপৰা কৰি আছে আৰু দেখা গ'ল যে ৰাভা জনগোষ্ঠীৰ কাৰণে চৰকাৰে কোনো ধৰণৰ বিকল্প ব্যৱস্থা নকৰিলে হেতুৰ কাৰণে মই গৰিহণা দিব বিচাৰিছোঁ চৰকাৰলৈ যে ভৱিষ্যতত আগন্তুক দিনত তেওঁলোকে যাতে আমাৰ ৰাভা জনগোষ্ঠীখিনিক উঠি অহা যুৱক যুৱতীসকলক ৰাভা ৰাইজক ভাল চকুৰে চাই ধুনীয়াকৈ যাতে আমাৰ মাজত তেওঁলোকে চৰকাৰৰ পাব লগা প্ৰাপ্য অধিকাৰখিনি আমাক যাতে পূৰণ কৰি দিব পাৰে হেতুৰ কাৰণে মই চৰকাৰক আৰু যদিও বা নিদিয়ে তেনেহ'লে হয়তো আমি ৰাভা জাতিৰ মানুহখিনিয়ে বেলেগ বিকল্প ব্যৱস্থা হাতত ল'ব লাগিব